हेलो फ्रेंड्स नमस्कार मैं अनुपम और आपके साथ अनुपम ब्लॉग নতুন এটা ব্লগ চলে আপোনালোকৰ চলে আহিছো ব্লগটো আছে পলিপাটৰ কাপোৰ আকৌ আহি গ'ল আমাৰ আৰু হৰসিনী পূজাৰ আগত যিখিনি কাপোৰ আপোনালোকক দেখাইছিল আপোনালোকে যথেষ্ট সহায় কৰিছে যথেষ্ট কমেন্ট কৰিছে এতিয়া এটা আপোনাৰ বিহু স্পেশাল নতুনকৈ এটা পলিপাটৰ আমাৰ জোৰা আহিছে সো আপোনালোকক দেখাব বিচাৰিছো নতুন কালাৰ আহিছে নতুন নতুন ডিজাইনৰ আহিছে কন্ট্ৰাষ্টৰ ভিতৰত আছে হেভি ব্লাউজৰ ভিতৰত আহিছে তো বলক চাও কেনেকুৱা ডিজাইন আহিছে আৰু আপোনালোকে কমেন্ট কৰিব জোৰাকেইটা কেনেকুৱা লাগিলে চাই আৰু এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোবাইল সেটআপ কৰি ললো এতিয়া আপোনালোকক দেখাম নতুন নতুন কাপোৰ কেনেকুৱা ডিজাইনৰ আহিছে পলিপাটৰ কাপোৰ আপোনাৰ বহুতটা কালাৰ বহুতটা ডিজাইন আহিছে আপোনাৰ প্ৰথম আহিছে ৰঙা আহিছে এটা আপোনাৰ নুনিপাট টাইপৰ আহিছে বগা ভিতৰত কন্ট্ৰাষ্ট আহিছে গোটেইটা কালাৰ বেলেগ বেলেগ কন্ট্ৰাষ্টত আহিছে তো আপোনাক প্ৰথম দেখাইছো এক কালাৰ যেটো ৰঙা ইয়াৰ কালাৰ আপুনি পাই যাব ইয়েলো কালাৰ পাব তাৰ পিছত ব্লু কালাৰ পাব বটল গ্ৰীণ পাব সব কালাৰ ভিতৰত পাব মই আপোনাক এজো দেখাই দিছো এই কাপোৰযোৰ নিচিনা সেম একেইযোৰ কাপোৰ একে হ'ব আৰু ইয়াৰ ডিজাইনটো মই আপোনাক দেখাই দিছো ৰঙা দেখিছে নে পলিপাটৰ সিম্পল জোৰা যদি যথেষ্ট ধুনিয়া জোৰা আৰু আপোনাৰ ইয়াত ব্লাউজ পিসটো হেভি হ'ব আৰু আপোনালোকে ধুনিয়াকৈ যদি ব্লাউজ পিসটো ধুনিয়াকৈ যদি আপোনালোকে সিলাই মিলি লয় ন মজা লাগিব ওপৰলৈকে হাতখন দি পেনি চিলাব আৰু ইয়াৰ লগত মেখেলাখন মই দেখাই দিছো এখন মেখেলা ৰঙাত এখন মেখেলা দিছে ধুনিয়া মেখেলা আৰু মিনা কৰা হ'ব সম্পূৰ্ণ কামটো কিন্তু এটো এটা হৈছে মেচিন মেড কাপোৰ ব্লাউজ পিসটো এটো হ'ব ব্লাউজ পিসটো বহুত ধুনিয়া কাম কৰা হৈছে সম্পূৰ্ণ ব্লাউজ পিসটোতে আপোনাৰ ফুলে কাম কৰা আছে ইয়াৰ আপুনি কালাৰ পাব ইয়েলো কালাৰ পাব ইয়েলো ওপৰত ব্লু কালাৰ মিনা কৰা পাব তাৰ পিছত ইয়াত পাব আপুনি ব্লু ওপৰত আপুনি ৰাণী কালাৰ ফুল পাব গুণা ফুল পাব ইয়াত পাব আৰু এটা কালাৰ আছে বটল গ্ৰীণ যেটো কালাৰ খুব ধুনিয়া লাগে বগা মানুহ পিন্ধিবলৈ খুব ধুনিয়া এটো কালাৰ লাগে আৰু এটো কালাৰত আপুনি পাব গুণা আৰু ৰেড কালাৰ ফুল থকা সো ইয়াৰ পিছত আহি গ'ল আপোনাৰ কন্ট্ৰাষ্ট জোৰা আপোনাক দেখাই দিছো বগা ভিতৰত অকন বয়সস্থ মানুহৰ কাৰণে খুব ধুনিয়া জোৰা আহিছে এই পলিপাটৰ জোৰা এনেকুৱা জোৰা একদম পাটৰ কাপোৰ ষ্টাইলত খুব প্ৰডাকচন হয় বগাত খুব ধুনিয়া এনেকুৱা প্ৰডাকচন হয় আপোনাৰ বয়সস্থ মানুহৰ কাৰণে সো এনেকুৱা জোৰা যদি আপোনালোকে লয় খুব ধুনিয়া জোৰা আৰু ইয়াত আপুনি গ্ৰীণ কালাৰ বগা ওপৰত গ্ৰীণ আৰু গুণা ফুল পাব সো পাৰিটো আপোনাৰ গ্ৰীণ কালাৰ পাৰি থাকিব লগতে ইয়াত থাকিব আপোনাৰ মেখেলাখনটো সম্পূৰ্ণ কাম কৰা থাকিব তলত আপোনাৰ কন্ট্ৰাষ্ট দি আছে হোৱাইট কালাৰ ব্লাউজ পিসটো থাকিব পুৰা হেভি আৰু ইয়াত এটা কথা কওঁ যদি ব্লাউজ পিসটো আপুনি ধুনিয়াকৈ চিলাব পাৰে ন বহুত ধুনিয়া লাগিব আৰু আপুনি হাতখন অকমান দীঘল দি পিনি ব্লাউজ পিসটো চিলাব আৰু আজিকালি এটা কথা ব্লাউজ পিসে সম্পূৰ্ণ কাপোৰযোৰ ধুনিয়া কৰি পেলাই ব্লাউজ পিসটো যে আপোনাক ধুনিয়া চিলাই নহয় কাপোৰযোৰ আপোনাৰ ধুনিয়া লাগিব সো ইয়াৰ পিছত আহি গ'ল ইয়াত কালাৰ মই কৰিছো আপোনাক কালাৰ আহিব ফিউজি কালাৰ লগত বগা আহিব তাৰ পিছত আহিব আপোনাৰ অৰেঞ্জ কালাৰ লগত বগা পিংকৰ লগত আহিব বগা পিংক কালাৰটো বহুত ধুনিয়া লাগিব এইটো কালাৰ যদি আপুনি পিন্ধে মই কালাৰটো আপোনাক দেখাই দিছো বগা আৰু পিংক কালাৰ খুব ধুনিয়া কালাৰ নহয় নে এনেকুৱা কালাৰ যদি আপোনালোকে পিন্ধে আৰু যদি এনেকুৱা কালাৰ আপোনালোকক লাগে সো মোক কমেন্ট কৰিব মই আপোনালোকক ফটো পঠাই দিম আপোনালোকে বেলেগ দোকানত হলেও আপুনি স্ক্ৰিনশ্বট মাৰি দেখাব পাৰিব আৰু ল'ব পাৰিব দাম খুব কম দামত আহিছে মই আপোনালোকক কম সো ইয়াৰ পিছত আৰু এটা কালাৰ আহিছে মই এতিয়া আপোনালোকক আকৌ কালাৰিংলৈ লৈ যাওঁ কালাৰিংটো খুব ধুনিয়া জোৰা এটা আহিছে ইয়েলো কালাৰ দেখাই দিওঁ দেখিছে না খুব ধুনিয়া জোৰা একদম পুৰা পাটৰ কাপোৰ টাইপৰ জোৰা আহিছে ইয়েলো কালাৰ ইয়াতো আপোনাৰ হেনেকা মেখেলা থাকিব মেখেলাখনত ইয়াত ব্লাউজ থাকিব মেখেলা থাকিব পাৰি থাকিব ইয়াত কোনো ধৰণৰ কন্ট্ৰাষ্ট নহয় এক কালাৰ হ'ব এখন হৈছে মেখেলা ইয়াত আপোনাৰ ব্লাউজ পিসটো থাকিব পুৰা সম্পূৰ্ণ কাম কৰা একদম নতুন কাপোৰ আহিছে আপোনালোকক দেখাইছো ব্লাউজ পিসটো সম্পূৰ্ণ কাম কৰা এই ব্লাউজটো যদি আপোনালোকে ধুনিয়াকৈ যদি চিলাই ধুনিয়া ষ্টাইলত যদি চিলাই ধুনিয়া লাগিব আৰু বহুত ভাল লাগিব আপোনালোকে পিন্ধিব আৰু ইয়াৰ পিছত আহি গ'ল আপোনাৰ এটা খুব কম দামী নুনিপাট কাপোৰ কিন্তু এটো নুনিপাটৰ কাপোৰ নহয় এটো হৈছে পলিপাটৰ কাপোৰ পলিপাটত নুনিপাট টাইপৰ এটা ধুনিয়া গাড়ী দিয়া জোৰা বনাইছে আপোনালোকক দেখাইছো আৰু ইয়াত ব্লাউজ পিসটো হেভি আহিব এখন মেখেলাখন মই আপোনালোকক মেখেলাখন দেখাইছো এখন মেখেলা ইয়াত আছে আপোনাৰ পাৰি আৰু এটা ব্লাউজ ইয়াৰ ব্লাউজটো সিম্পল হয় আৰু এটা জোৰা আহিছে যেটো জোৰা ব্লাউজ পিসটো পুৰা হেভি আহিছে সো ইয়াত আপুনি কালাৰ পাব গ্ৰীণ কালাৰ পাব ফিউজি কালাৰ পাব ৰাণী কালাৰ পাব এনেকুৱা কালাৰ পাব সো ইয়াৰ পিছত আৰু এটা কালাৰ আহি গ'ল ডিজাইনটো সেম হয় কিন্তু ইয়াৰ ডিজাইনটো সেম তো কালাৰটো বেলেগ দেখিছে না এটোটা কালাৰ আহি গ'ল ইয়াত আপুনি ব্লাউজ পিসটো পুৰা হেভি কাম কৰা পাব আৰু ব্লাউজ পিসটো পুৰা হেভি হলে গম পায় আৰু কি ধুনিয়া লাগিব জোৰাটো
এইকেইটা পাৰিকেইটা আৰু এইটো হৈছে আপোনাৰ ব্লাউজ পিচ এইটো হৈছে ব্লাউজ পিচ চ' কালাৰ ইয়াত আহিব আপোনাৰ বেলেগ বেলেগ কালাৰ লাইট গ্ৰীণ আছে অৰেঞ্জ কালাৰ আছে এনেকুৱা ধৰণৰ কালাৰবোৰ আপুনি পিন্ধিব পাৰে আৰু ইয়াৰ আপোনাৰ দামকেইটা মই দামকেইটা কৈ যাম কেনেকুৱা দাম কেনেকুৱা দামৰ ভিতৰত আহিছে খুব কম দামৰ ভিতৰত এইবোৰ যোৰা আহিছে মই লাষ্টৰ পৰা আৰম্ভ কৰিছোঁ লাষ্টত মই যিটো যোৰা এনেকুৱা যোৰা এটা কথা কৈছিলোঁ এই যোৰাটোৰ দাম কিমান হ'ব পাৰে আপোনালোকে কমেণ্টত ক'ব খুব কম দামৰ যোৰা আহিছে পলিপাটত কিমান দাম হ'ব পাৰে এইটো আপোনালোকৰ কাৰণে থৈছোঁ এইটো আপোনালোকে কমেণ্ট কৰি মোক জনাব আৰু যদি আপোনালোকে নাজানে তেতিয়াহ'লে মই আপোনালোকক কমেণ্টতে ইয়াৰ এনচাৰটো দিম এইটো যোৰা আপোনাৰ ছেকেণ্ডত দেখা যোৰাটো যদি আপোনাৰ কণ্ট্ৰাষ্ট যোৰা আছিলে কণ্ট্ৰাষ্ট যোৰাটোৰ দাম কিমান হ'ব পাৰে আপুনি জানেনে একদম কম দামৰ ভিতৰত দিছে এইটো যোৰা আপুনি মাৰ্কেটত ল'লে মানে 1200ৰ পৰা 1300 ভিতৰত পাই যাব যোৰাটো খুব ধুনীয়া হয় হেভি ব্লাউজ পিচ কিন্তু দামটো একদম কম আহিছে ত' ইয়াৰ পিছত আহি গ'ল আপোনাৰ যেটো ইয়েলো কালাৰ দেখাইছিলোঁ ইয়েলো কালাৰ যোৱাটোৰ নেক্সট বেলেগ এটা কালাৰ মই লৈ আহিছোঁ এইটো কালাৰ এইটো ডিজাইনৰ দাম কিমান আছিলে মই কম আপোনালোকক এইযোৰ কাপোৰ আপুনি 1500ৰ পৰা 1600 ভিতৰত পাই যাব কাৰণ হেভি ব্লাউজ পিচ পুৰা হেভি চাদৰ কাম কৰা আছে সম্পূৰ্ণ মিনা কৰা এনেকুৱা যোৰাবোৰ অকণমান দামটো বেছি পৰে তথাপিতো আপোনাৰ 1600ৰ পৰা 1700ৰ ভিতৰত আপুনি 1700-1800ৰ ভিতৰত পাই যাব এইটো যোৰা আপোনাক ক'লো আৰু এটা যোৰা আহিছিলে মই আপোনালোকক দেখাই দিছোঁ এইটো যোৰা প্ৰথম আপোনাক যিটো দিছিলোঁ ঘূৰণীয়া বুটা লগা যোৰাটো এই যোৰাটোৰ দামটো কিমান হ'ব পাৰে খুব কম দাম এই যোৰাটো আপুনি যদি ল'বলৈ হয় 1400ৰ পৰা 1500 বা 1600 টকাৰ ভিতৰত আপুনি এইটো যোৰা পাই যাব গোটেইকেইটা যোৰাতে আপুনি ব্লাউজ পিচটো হেভি পাব গোটেইকেইটা যোৰাই সম্পূৰ্ণ চাদৰখনৰ কাম কৰা পাব গোটেইকেইটা যোৰাত আপুনি পাৰি পাব গোটেইকেইটা যোৰাত আপুনি মেখেলাখন বহল পাব আহল বহল পুৰা শকত মানুহৰ কাৰণে চিন্তা নাই চবত হৈ যাব আপোনালোকে ক'ব দামকেইটা বেছি হৈছে নে কম হৈছে আজিকালি এনেকুৱা হৈছে পলিপাটৰ কাপোৰ আপুনি একদম কম দামতো পায় যিটো আপুনি 800-900 টকাৰো পায় কিন্তু ডিজাইনটো এনেকুৱা নহয় চিম্পল ডিজাইন থাকে মাজে মাজে সৰু ফুল থাকে আৰু গেপছ থাকে তো ইয়াত কোনো ধৰণৰ গেপছ নাই সম্পূৰ্ণ কাম কৰা থাকিব মেখেলাখন চাদৰখনত অলপ বেছি একদম কম দামৰ যদি বিচাৰে একদম কম দামৰটো আপোনালোকক মই অহাবাৰ নেক্সট ভিডিঅ'ত দেখাই থাকিম তো আজিলৈ ইমানে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো এবাৰ লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ ছাবস্ক্ৰাইব কৰিলে আপোনালোকে মোৰ ভিডিঅ'বোৰ নটিফিকেশ্যন পাই থাকিব নতুন কাপোৰ দেখি থাকিব বা বেলেগ ভিডিঅ' আপোনালোকে পাই থাকিব তো আজিলৈ ধন্যবাদ বাই বাই